Hey guys, welcome back to my channel Voice Adda. আৰু আজি মই এটা নতুন ব্লগ বনাব গৈ আছোঁ। একচুৱেলি এইটো ব্লগ বুলি ক'ব নোৱাৰি, কাৰণ মই এজন কলেজ ষ্টুডেণ্ট আৰু মোৰ BA ক্লিয়াৰ হোৱাত আৰু 6 মাহ বাকী আছে। সেইকাৰণে মানে মই কলেজত পঢ়ি মোৰ খুবেই ভাল লাগিছে, বহুত এনজয় কৰিলোঁ। আৰু মানে মোৰ যিটো ফিলিংছ, যেনেধৰণৰ ফিলিংছবোৰ মানে আমাৰ লগৰ সকলো বন্ধু বান্ধৱৰ কেনেকুৱা মানে ফিলিংছ কলেজত পঢ়ি কিমান ভাল লাগিছে, কেনেকুৱা এনজয় কৰিলে, মানে কেনেধৰণে আনন্দিত কৰি মানে কলেজটো সময়খিনি পাৰ কৰিলে, সেইখিনি ফিলিংছ আজি মই মানে সকলো বন্ধু অলপ মনৰ যিবিলাক মানে মনোভাৱ সেইখিনি আপোনালোকক শুনাব যত্ন কৰিম। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত, তোমাক লৈ গাব খোজো মই নতুন। গাইজ, এতিয়া মই ক্লাছৰ ভিতৰত গৈ আছোঁ আৰু আপোনালোকে ক্লাছৰ ভিতৰত মোৰ বহুত বন্ধু আছে, আপোনালোকে চাব। আৰু মানে আমাৰ লগৰীয়া বন্ধু বান্ধৱীবিলাকৰ কেনেকুৱা মানে মনৰ যিবিলাক অনুভূতি, সেই অনুভূতিবিলাক আপোনালোকক শ্বেয়াৰ কৰিব যত্ন কৰিম। গাইজ, এয়া আপোনালোকে চাওক, এয়া মোৰ বহুত বন্ধু, এয়া তামিজুল মামা হাই কৈ দিয়ক। মামা, কলেজত আহি কেনেকুৱা লাগে মামা? কলেজত আহি এনে আমাৰ নিচিনা চিংগল মানুহবিলাকৰ ইমান ভাল নালাগে। ফ্ৰেণ্ড চেণ্ড আছে নহয়, হাফ গাৰ্লফ্ৰেণ্ড হৈ যায়, একো নাই। भाई मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं গাৰ্লফ্ৰেণ্ড নালাগে কলেজত গাৰ্লফ্ৰেণ্ড নালাগে? একচুৱেলি এইটো ঠিক কথা, কলেজত গাৰ্লফ্ৰেণ্ড লাগে। इतना काफी है या 2-4 झूठ और बोल दूं? তোমাৰ কেনেকুৱা? একে ফিলিং নাই। ক্লাছ কৰিলে কেনেকুৱা লাগে? ক্লাছ কৰিলে ভাল লাগে। ক্লাছত এনে আমাৰ বন্ধু কমে আছে, আহোঁ মানে ফ্ৰেণ্ডবিলাকৰ লগত কথা চথা পাতোঁ, ভাল লাগে। ক্লাছ কৰোঁ মাজে সময়ে, ভাল লাগে চব। গাইজ, আপোনালোকে শুনিলে তামিজুল মামাৰ কথাবিলাক। মানে এইটো ভিডিঅ' কেৱল মানে আনন্দৰ কাৰণেহে, আপোনালোকে বেয়াভাৱে কোনেও নল'ব। আৰু মোৰ লগত আছে মোৰ দুজনী বান্ধৱী, অতি চুইট, মানে বহুত ধুনীয়া, কথা পাতিলে বহুত ভাল লাগে। আপোনালোকে চাওক, পম্পী, এয়া আমাৰ পম্পী কেনেকুৱা? তুমি যে কলেজত আহা কেনেকুৱা লাগে? কলেজত আহি ক্লাছ কৰি আৰু বন্ধুবিলাকৰ লগত কথা ক'লে মানে কেনেকুৱা হেৰি লাগে? ভাল লাগিবই কলেজত। বহুত দাদা থাকে কলেজত, সেইকাৰণে মানে কথা পাতি বহুত ভাল লাগে। ঘৰততো মানে মনে বহি থাকিব লাগে। চ' মানে কলেজত আহি ছোৱালীবিলাকে একচুৱেলি আহে কলেজত এইটো কাৰণে যে মানে লগৰীয়া বহুত বন্ধু থাকে, তাৰ কাৰণে মানে আহি এনেই আড্ডা মাৰি মানে সময়টো পাৰ কৰে। আৰু দেহৰ অংগে অংগে তোমাৰ মৰমৰে সুবাস, তাতে বৈ যায় মোৰ আবেগ। গাইজ, এয়া আমাৰ ফ্ৰী গ'ল। আমাৰ এইখন কলেজত মানে বহুত ফেমাছ হয়, সকলোৱে চিনি পায়। আৰু আপোনালোকে ফ্ৰী গ'লে মানে কলেজ লাইফটো কেনেকুৱা কটালে, বেছি দিন নাই সময়, মানে কলেজ লাইফ আমাৰ শেষ হৈ যাব। চ' মানে ফ্ৰী গ'লৰ অনুভূতিটো কেনেকুৱা তোমাৰ? আমাৰ এইখন কলেজত ছোৱালী চাওঁতে 3 বছৰ পাৰ হৈ আছে। গতিকে আপোনালোক পলম নকৰি অতি সোনকালে 4-5টাকৈ গাৰ্লফ্ৰেণ্ড বনাই লওক, নহ'লে কলেজ লাইফটোকে আপোনালোকে একো বুজি নাপাব। গাইজ, এয়া আমাৰ এইখন কলেজৰ প্ৰাক্তন GS, কলেজৰ নাম নকওঁ, ইলিয়াছ দা, আপুনি ইমান দিন মানে কলেজত সময়খিনি যে কটাইছে, আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগি আছে। আপোনাৰ ফিলিংছটো অলপ আমাৰ দৰ্শকৰ লগত অলপ শ্বেয়াৰ কৰি দিয়ক। আমাৰ ইমান দিন কলেজত আছোঁ আমি, আৰু এই 3-4 মাহমান আছোঁ কলেজত থাকোঁতে বহুত ভাল লাগিছে। আপোনালোকৰ লগত মানে ফ্ৰেণ্ডশ্বিপ হিচাপে আছোঁ।
বহুত ভাল লাগি আছে এতিয়া আৰু এটাই কথা মানে দুখ লাগি আছে 3-4 মাহ পাছত মানুহ আৰু নাথাকোঁ কলেজত আপোনালোকৰ লগত লগ নাপাম সেইকাৰণে বহুত বেয়া লাগি আছে মন প্ৰাণ তলা তলা সপোনে সাৱটি ধৰা স্মৃতি পাপৰি আৱৰি আছে বুকুৰ মেৰে ভৰা গাইজ এতিয়া মোৰ লগত মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি শাকিল আহমেদ এয়া আমাৰ শাকিল আহমেদ আৰু শাকিল আহমেদে মানে কলেজত বহুত এনজয় কৰিলে ময়ো কৰিলোঁ কিন্তু মানে শাকিল আহমেদৰ কেনেকুৱা ফিলিংছ আপোনালোকক ক'ব দাদা আপোনাৰ কেনেকুৱা লাগিছে কলেজত পঢ়ি কলেজত আহি পেলাই লগৰীয়াৰ লগত আড্ডা দিয়া আড্ডা দিয়ে বহুত ভাল লাগে আড্ডা দিলে এনেও বহুত ভাল লাগে অফ টাইমত আড্ডা দিব অঁ মানে কি হয় কলেজত আহিলে আড্ডা দিব মন যায়েই মানে সকলো সমনীয়া বহুত ল'ৰা ছোৱালী থাকে বহুত বন্ধু বান্ধৱী বহুত থাকে মানে একেলগে বহি আড্ডা দিওঁ আৰু মানে যেতিয়া মানে আমি একেলগে যেতিয়া মানে সকলোৱে লগ হওঁ তেতিয়া বহুত পাৰ্টি কৰোঁ সেইখিনি সময় কেনেকুৱা লাগে বহুত ভাল লাগে বহুত ভাল লাগিবই আৰু শাকিল আহমেদ দাদাৰ এটা সৰু চেনেল আছে ইউটিউব চেনেল আপোনালোকে চাব মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাব সকলোৱে ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰিলে বহুত ভাল লাগে